নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিলে 1 জানুৱাৰী দিনাখনি এইটো ভিডিঅ'তে দেখিছেনে ভিডিঅ'ত মোৰ কি যে গতি মানে ৰাতিপুৱা ওলাই গ'লো কামলৈ বুলি ৰাতিপুৱা ওলাই যাওঁ গৈ পেলাই মানে গাড়ী নাই তাৰপিছত চিনাকি মানুহ এজন পাই পেলাই গ'লো গৈ পেলাই ৰৰে চাৰিআলি পালোগৈ তাৰ পৰা এতিয়া গাড়ী নাই যাবলৈ আকৌ ছাৰে ক'লে বোলে তুমি ঘৰলৈকে যোৱা বোলো ঘৰলৈ যাম যিহেতু বোলো কিবা এটা মিঠাই চিঠাই লৈ যাওঁ মিলিজুলিত সোমাই মিঠাই ল'বলৈ গ'লোঁ তাৰপিছতে বোলো খানা এটাকে খাব পাৰি তেতিয়াই 11:30মান হ'লেই দেই তাৰপিছতে মই খুৰীহঁতকো সুধিলোঁ তাহাঁতেও খাম বুলি ক'লে মই বোলো তেতিয়াহ'লে মই পনীৰ লৈ যাওঁ আকৌ পনীৰ ল'বলৈ মই আধা ঘণ্টা ৰ'ব লাগিছে দেই পনীৰ অহাই নাই মানে 1 জানুৱাৰী বুলি চবেই মানে দেৰিকৈ কামবোৰ কৰিছে তাৰপিছতে লৈ পেলাই আৰু মই আকৌ অলপ দূৰ খোজকাঢ়ি আহি পেলাই পকামৰা তিনিআলি পালোহি তাৰপিছতে খুৰাজনীবা আগবাঢ়ি গ'ল অকণ তাৰপিছতে আহি জেগা ঠিক ঠাক কৰি সাৰি পেলাই আকৌ কাপোৰ চাপোৰ খুৰাই মাৰি মেলি দিলেহি খানা আকৌ মাহঁতে ঘৰতে বনাইছিলে দেই ভাত দাইল বনাই নিছিলে তাৰপিছতে তাত গৈ আকৌ পনীৰ আৰু ভাজি চাজি বনালেগৈ আৰু চাহ আকৌ মই ঘৰতে বনাই নি পেলাই তাত দিলোঁগৈ চাহে জেলপি এনেকৈ বিস্কুট চিস্কুট খালে খাই পেলাই চববোৰ আৰু লাগি আছে নিজৰ কামত মা খানা বনোৱাত লাগিছে আৰু তাৰপিছতে এইফালে আমাৰ চনকো দেখিছে ইমান ভাল পাইছে তাইও লগতে গৈ আৰু সৰু গোটাৰ লগতে আমিও খেলিবলৈ ল'লোঁ আকৌ যিহেতু জেগাডোখৰ বহুত ডাঙৰ সেই ভাবিলোঁ আমিও খেলোঁ তাহাঁতৰ লগতে আগতে এইবোৰ ক্ৰিকেট আমিও খেলিছিলোঁ দেই এনেকৈ পেলাই ইমান ভাল লাগে আপোনালোকে বাৰু খেলিছিলে নে এনেকৈ জনাবচোন দেই মই মানে চবতকৈ লাষ্ট হ'লোঁ 5 নম্বৰ দেই সেয়ে মই সৰু ছোৱালী নিচিনা কৰিছোঁ মানে দেখিছেনে একদম মই খেলিব জানো আকৌ অকণ খেলি পেলাই মই জিকিলোঁ বাৰু একদম চেম্পিয়ন আৰু তাৰপৰা আকৌ আহি অকণ ফটো চটো মাৰিলোঁ খানাও আমাৰ হ'ব হ'ল আৰু খানা খাওঁতে আমাৰ পিছত 3:30 হ'লগৈ আৰু দেউতাও আহিলে একেলগে খালোঁ আৰু দাদা পিছে নাছিলে দেই তাৰ আকৌ কাম আছিলে সেই আমিকেইটাই খালোঁ আৰু যিহেতু ঘপককৈ পতা তাকো কোৱা নহ'লে মানে সি আহিবও নোৱাৰে ঘপককৈ ক'লেও তাৰপিছতে মায়ে খানা বাঢ়ি মেলি দিলে ধুনীয়াকৈ আমি খালোঁ আৰু বা আকৌ আমাৰ চনয়ো খাইছে দেই একদম তাইকো এনেই নিজে নাখায় এতিয়া আকৌ নিজে খাব পাৰিছে ডাঙৰ ছোৱালী হৈছে যে চবেই মিলি এসাঁজ খালোঁ আমি আঁতৰত যদিও নাই খোৱাগৈ ঘৰৰ ওচৰতে পথাৰত খাইছোঁ যদিও এটা মানে ভাল লগা পৰিৱেশ আমি একদম সকলোৱে এনজয় কৰিলোঁ আৰু মনত থাকি যাব এই দিনটো তাৰপৰা আহি ঘৰত আৰু চাকি গছ জ্বলাই আজিলৈ ভিডিঅ'টো সামৰিলোঁ কেনেকুৱা লাগিলে জনাব দেই বাই বাই ফটো কেইখনমানো লগাই দিছোঁ দেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ।